everyone, welcome to Antali Vlog Bura channel. সকলোকে আশা কৰো আপোনালোক সকলো ভালে আছে কুশলে আছে এতিয়া 6টা বাজি গলে আন্ধাৰে হ'ব গল 6:30 হ'ব গল আজি মই ইমান দেৰিকে ব্লগটো আৰম্ভ কৰিছো আজি ব্লগ এটা গৈছে আমাৰ কলা ভিডিও এটা বনাইছিলো আৰু বহুত ভাল হৈছে ইমান ভাল লাগিলে ব্লগটো নিজে বনাইছো নিজে আমি গুটেই কিজনে বনাইছো ভাল হৈছে ব্লগটো আজি ৰাতিপুৱাটো হে ব্লগটো লৈ পেলে আপলোড দিয়া হেইলতে গুছি গল তাৰ পিছতে ভাত পানী খালো ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলো আৰু আজি বহুত গৰম ইমানে গৰম কি কম এটা দেখিছেনে একদম ঘামি গৈছো আজি ৰ'দটো বহুত চুকাকে ওলাইছিলে তাৰ পিছত ভাত পানী খাই খুলো তাৰ পিছত এনেকে দিনটো আজি গ'ল আৰু তাৰ পিছত এতিয়া মই ভাবিছো না আজিটো ব্লগটো আৰম্ভ কৰা নাই কি এতিয়া ব্লগটো বুলো আৰম্ভ কৰো আপোনালোকৰ লগত অকমান কথা পাতো আৰু এতিয়া মই 6:30 বাজিছে 6:30 পা কি কওঁ আজি মই 6:30 পা ব্লগটো আৰম্ভ কৰি ৰাতি শেষ কৰিম আৰু আজি ব্লগটো নবনাও কথা আছিল আজি ব্লগটো বনোৱা এটা খাস কাৰণ আছে আৰু কাৰণটো কি আপোনালোকে চাই থাকক আৰু দেখিবলৈ পাব আৰু আজি মই হুনকালে এটা চাহ খাও চাহ খাই পাকঘৰলে যাম আৰু হুনকালেনো মই আজি কিয় পাকঘৰলে যাব লগিয়া হল জুনে 9টা 9:30 যাও আজি 7টা 8টা বজাতে মই পাকঘৰলে যাম পাকঘৰত কিবা বনাম কি কাৰণে যাম এই কাৰণটো জানিব কালো আগলৈকে ভিডিওটো চাই থাকক তেতিয়া আপোনালোকে গম পাই গৈ থাকিব ঠিক আছে আকৌ পাছে লগ পাম এয়া মোৰ ফ্ৰেন্ড হয় মুন হয় লখিমপুৰ পৰা আহিছে মই যে আপোনালোকক গধুলিৰ পৰা কৈ আছিলো কোনোবা আহিব আৰু সেই কাৰণে এতিয়া মই চিনাকি কৰি দিছো মোৰ ইউটিউবাৰ ফ্ৰেন্ডখিনিৰ লগত এয়া তাই একদম সমাজ সেৱিকাও হয় লখিমপুৰতে চিনি নোপোৱা মানুহে নাই তাই সমাজৰ কাৰণে বহুত কাম কৰি থাকে লখিমপুৰ আৰু লখিমপুৰ যোনবা যদি সাবস্ক্ৰাইবাৰ আছে মোৰ চিনি পাবই সবে আৰু কোনোবাই হয়তো মোৰ ভিডিঅ দেখিলেও চিনি পাব আৰু মুনে কিবা এটা ক'ব মুনে সবকে হাই কলা নমস্কাৰ কলা না নমস্কাৰ কলে এয়া দেখিলে মোৰ ফ্ৰেন্ডক মই চিনাকি কৰি দিলো মই কৈছিলো ন গধুলি পা আহিব বুলি এতিয়া আৰু চিনাকি কৰি দিলো যাবৰ লগতে আৰু মুনে কিবা এটা ক'ব হেল্ল' ভিউৱাৰ্স মই আমাৰ অঞ্জুৰ যেটো ব্লগ আছে তাৰ মই নিজেও মই এগৰাকী তাৰ ফ্যান বুলি ক'ব পাৰি তাৰ বিগ ফ্যান তাৰ উপৰিও এনে আমি আপোন আৰু একদম গুৱাহাটীৰ মোৰ যেটো ঘৰ তাৰ একদম নেবাৰ তাই গতিকে লখিমপুৰৰো একেবাৰে আপোন তাই গতিকে তাইৰ আজি আহিছো তাইৰ ঘৰত তাই নিমন্ত্ৰণ কৰিছে এসাঁজ ভাত খাব কাৰণে গতিকে আপোনালোকক এনেকে মই মোৰ চিনাকিটো তাই অলৰেডি দিলে তথাপি মোৰ চিনাকিটো দিছো আৰু লগতে তাই এগৰাকী টিচাৰো হয় তাই হাই স্কুলত এখনৰ বিএসসি টিচাৰো কাম কৰে তাই ঢেৰ আৰু সবে চিনি পাব ইনে পনৰসি বুলি ক'লেতো সবে চিনি পায়ে চাগে মুন বুলি তাই মোক মুন বুলি যেটো ঘৰুৱা নাম ভাল নামটো প্ৰণশ্ৰী বৰা দত্ত গতিকে আজি আপোনালোকে কেনেকুৱা পালে জনাব তাইৰ এনেও খুব ভাল ৰান্ধনীয়ে তাই গতিকে আজি খাই মই আপোনালোকক তাৰ কি বুলি কয় টেষ্টটো জনাব আপোনালোকক জনাম ৰিভিউটো মই আপোনালোকক আৰু চেনেলটো আৰু তাইৰ যেটো চেনেল হেতু আপোনালোকে সকলোৱে সাবস্ক্ৰাইব কৰিব খুব ভাল লাগিব ভাল এটা ব্লগ বনাই তাই আৰু চাই ভাল পাব আপোনালোকে তাই ব্লগবোৰ চাই খুব ভাল পাব আপোনালোকে থ্যাংক ইউ মুন হেয়া মুনক চিনাকি কৰি দিছো ঠিক আছে আকৌ এতিয়া আমি ভাত পানী যোগাৰ কৰো খাবলৈ লাগো পাছত লগ পাই আছো এতিয়া 8টা বাজিলে চাহটা খালো চাহটা খাই পেলাই এতিয়া মই ইয়া নহৰু আদা পিয়াজ কাটিবলৈ লৈছো এতিয়া মই মাংস বনাম মায়ে মাছ বনাম এতিয়া 8টাই বাজিছে মই এতিয়া চিকেন বনাম চিকেনখিনি বনাবৰ কাৰণে ইলিশ মাছ বনাই আছে ইয়াৰ ৰেচিপি আগতেই দিছো এয়া ইলিশ মাছ কাৱৈ মাছ বনাই আছে ইয়াৰ ৰেচিপিটো নেক্সট ভিডিঅ'টোত চাবলৈ পাব ৰেচিপিটো দিম মই পাভ মাছ বনাই আছে পাভ মাছৰ ৰেচিপিটো অলৰেডি দিছো খাবলৈ বহুত ভাল হয় গাখীৰ দি বনোৱা পাভ মাছ আৰু ইয়াৰ লিংকটো মই আই বাটনত দি দিম নাইছা যদি চাই ল'ব আৰু ইয়া জিয়া ৰাইচ আগতে দিছোৱেই মই জিয়া ৰাইচ আকৌ মই এটা ভিডিঅ' আপলোড কৰিম এগ্ৰিনতে সিদিনাখনি লৰালৰি হ'ল গতিকে এয়া হৈছে কাৱৈ মাছ আলু আৰু পটল দি বনাইছে আৰু এই দৈ চিকেন আগতে এইটো ৰেচিপি বহুতবাৰ দুবাৰমান দিছো মই বনাই দৈ আৰু চিকেন আৰু এইটো ইলিশ মাছৰ তেল জোল আৰু এয়া পাভ মাছ গাখীৰ দি বনোৱা আৰু এয়া দালি ৰহৰ দালি জিৰা দি পাঁচ মাৰিছে তেল তেলটো আৰু এয়া কাষ্টাৰ্ড এয়াই বনালো আজি খোৱা এতিয়া কি বনাইছে নাজানো আৰু ভাল হয় নে বেয়া হয় এটা নাজানো আৰু তুমি কিয় বেয়া হ'ব ইমানখিনি খাদ্য দেখি মোৰ নিজৰে একদম কিবা লাগি গৈছে ইমানখিনি মই খাব পাৰিম আৰু বনাম বুলি ভাবিছিলো গম পাইছো কিন্তু মই ৰাতি একচুৱেলি মই বহুত কম খাওঁ এতিয়া আজি মই ইমানখিনি দেখি মোৰ নিজৰে এতিয়া কোনটো খাওঁ
দেখিয়ে গম পাইছো ইমান টেম্পটেটিং লাগিছে মানে একদম মানে লোভৰ পানী মোৰ মানে পৰি গৈছে নাই তুমিতো জানাই আৰু বনালোহেঁতেনে মই ভাজিও নবনালো চালাড আৰু কিবা কিবি থাকিলে তুমি বনাও বুলি আৰু সিমানেই গৰমত মানে গুৱাহাটীৰ এইখিনি গৰমত যদি মই ইমানখিনি খাই দিওঁ মানে মোৰ বিৰাট অৱস্থা বেয়া হৈ যাব আৰু অকণমান টেষ্ট কৰি খোৱা কেনেকুৱা হৈছে খাবলৈ দেই মই এইটো ৰিফাইনটো হেৰি কৰিছোঁ হা জিৰা ৰাইচ দেখাত কিন্তু জিৰা ৰাইচ বহুত ধুনীয়া লাগিছে কি দি ষ্টাৰ্ট কৰোঁ অকণমান দালিয়ে খাই লওঁ আমি দেই কাৰো মাছটো আৰু এটা দিম নেকি নাই দেই একদম মোৰ একদম যথেষ্ট দিছে আৰু একো নিদিবা দেই কিন্তু পাভ মাছটো খাব পাৰি কাটিয়া একো নাই কেলৈ কৈছোঁ এইটো ইমান হেৰি নহয় নহয় খোৱা দালিখনে মানে বহুত ভাল লাগিছে ৰহৰ দালি এনেই মই বহুত কম মানে মানুহৰ ঘৰতে খাই ভাল পাওঁ ৰহৰ দালি বহুতে বনাব নাজানে কিন্তু এখন ৰহৰ দালি মানে জানো মায়ে বনোৱাটো জানাই নহয় তুমি ধুনীয়া বনাইছে দেই এতিয়া খানা খাই আজি কেনেকুৱা লাগিলে ভাল লাগিলেনে ভাল মানে আৰু কি ক'ম মানে আজি মানে ইমান গৰমতো মানে মোৰ বিশেষকৈ ধন্যবাদ জনাইছো ইমান গৰমতো যে এনেকে ঘামি জামি আপোনালোকে ইমান ধুনীয়াকে খানাটো বনালে মানে মোৰ মানে মই নিজে মানে আচৰিত হৈ গৈছো ইমান গৰমত মানে এইটো আৰু তৃপ্তিৰ এসাঁজ খালো বুলি কৈছো তৃপ্তিৰ এসাঁজ খালো বহুত ভাল লাগিলে বহুত ধন্যবাদ আপোনাকো ধন্যবাদ খাই থাকো প্ৰায় গুৱাহাটী আহিলেতো মই তোমাৰ তাত খোৱা হয় তুমি মাতিয়ে থাকা কিন্তু মানে এনেকে মানে ধৰা ইমান এনেকে খোৱাটো মানে ধৰা এনেকে ব্লগ বনোৱাৰ পিছত আমাৰ খোৱাটো প্ৰথম হৈছে সঁচাকে আৰু তোমাৰ এটা কথা কোৱাচোন তুমি এই ব্লগ বনোৱাৰ মানে ইনস্পিৰেশ্যন পালা ক'ৰ পৰা মই তোমাৰ আগতে ধৰা তুমি মানে একদম ইমান মানে হেৰিকে থাকা মানে চিধা চাধা এগৰাকী মানে ইমান ধুনীয়াকে মানে চিম্পুল এগৰাকী হেৰি হয় তুমি ইমান ধুনীয়াকে যে ব্লগ বনাব পৰা মানে কি হ'ল মই মানে ব্লগ চাই থাকো ন এনেই বেলেগ ব্লগৰ ব্লগ চাই থাকো মানে ভাল লাগে তাৰপিছতে মোৰ ছোৱালীজনী দৰ্শনে চবে চিনি পায় বাৰু মোৰ ব্লগ তাৰপিছত তাই ক'লে বোলে মা তুমি বেলেগৰ ব্লগ কিয় চাই থাকা তুমি নিজেও এটা ট্ৰাই কৰাচোন বনাবলৈ মই কৈছো মই নোৱাৰো দেই মই সেনেকে মানে কেমেৰা ফেচ কৰিব নোৱাৰো মোৰ বিৰাটে লাজ লাগে মই কেতিয়াও নোৱাৰো তুমি কিয় নোৱাৰিবা তুমি পাৰিবাই তুমি মই আছো নহয় লগত তুমি বনোৱা মই তোমাক হেল্প কৰিম তাৰপৰা এনেকে এদিন সেনেকে কেমেৰা ফেচ কৰি প্ৰথমতে লাজ লাগিলে তাৰপিছতে 2-3 মান সেনেকে ট্ৰাই কৰোঁতে মানে অলপ হেৰি আহিলা আৰু সেনেকে বনালা আৰু মোক বহুত ছাপোৰ্ট কৰে মোৰ ছোৱালীজনীয়ে তাই ছাপোৰ্টৰ অবিহনে একোৱে কৰিব নোৱাৰো তুমি মানে এগৰাকী মানে কি বুলি ক'ম খুব মানে টেলেণ্টেড মানে ডাক্তৰ মানে মাক সেইটো চবেই কয় মাইনাকটোতো মই একদম সৰুৰ পৰা পাইছো তাইকটো সৰুৰ পৰা মানে একদম আগতেতো মই মোৰ ছোৱালী বুলিয়ে লগত গুৱাহাটী আহিলেতো তাই মোৰ লগতে ঘূৰি ফুৰে গতিকে মানে মাইনাৰ বিষয়ে আৰু ক'বলৈ মানে কোনো ভাষা নাই তাইতো বহুত চিধা চাধা ঠাণ্ডা মুণ্ডা ছোৱালী ইমান ভাল ৰিজাল্ট কৰি পঢ়ি আছে এতিয়া সেইটো চবেই কয় মোৰ লগৰ এতিয়া যিখিনি মোৰ ইউটিউবাৰ যিখিনি ফ্ৰেণ্ড আছে দৰ্শনক চবেই জানে কয় তুমি ইমান ভাল তোমাক ইমান ছাপোৰ্ট কৰে তাইক মানে চবেই মন কৰে এতিয়া দৰ্শনে মানে লগ পাবলৈ তাই কিন্তু এতিয়া ব্লগত নোলায় এনে নোলালেও মানে তাইক চবেই জানে আৰু মই কওঁ মানে আৰু পাৰ্চনেলকৈ আমি কথা পাতিলে তাৰমানে তাইক এনেকৈ জানি পেলাই গম পায় ন ব্লগবোৰ দেখিলে কোনে ইমান তোমাক হেল্প কৰে তাৰমানে তাইক লগ পাবলৈ এতিয়া চবেই মোৰ ফ্ৰেণ্ডখিনিয়ে মানে বিচাৰি আছে এতিয়া লকডাউন কাৰণে আমি লগ হোৱা নাই লগ পাবলৈ মানে চবেই তাইক হেৰি কৰে আৰু সেই মোৰ লাগিলে ভাল লাগিলে দেই আমি বহুত মাৰিছো অকল খাইছোৱে বুলি নকওঁ বহুত কথা পাতিছো আজি বহুত দিনৰ মূৰত বহুত কথা পাতিছো তাই বহুত দিনৰ মূৰত আহিছে আজি আমাৰ ঘৰলৈ গুৱাহাটী আহিলে আজিকালি মানে বেছি টাইমৰ কাৰণে নাহো গতিকে এইবাৰ অকণমান 2 দিন টাইম পালো কাৰণে মই তাইৰ ওচৰত আজি আহিব পাৰিলো মানে সুন্দৰ খানা মানে হেৰি কৰোঁ আৰু তাই মোৰ মৰমৰ লুকু আগতে লুকু ঘৰুৱা না গতিকে তাইক মই লুকু বুলিয়ে মাতো তাই মোক মই তাইক লুকু গতিকে আমি এইবিলাক হেৰি নাম মানে এটা সময়ত আমি বহুত এনজয় কৰিছো গুৱাহাটী আহিলে আমি বহুত এনজয় কৰো বহুত ফুৰিছো ন বহুত ৰাতি 10-11লৈকে ফুৰো ন পূজা কিমান চালো লক্ষী পূজা এতিয়াহে আমাৰ সেইটোবিলাক দিন অহা নাই আৰু ন এতিয়া গুৱাহাটী হেৰিটো হেৰি হৈছে আৰু লকডাউনে কিন্তু মানুহক মানে বিশেষকৈ কৰোণা পজিটিভ বিচাৰো এতিয়া মই আশা কৰো মানে ইমান সুন্দৰকে খাই থাকিবলৈ আগলৈও পাম আৰু মানে বিশেষকৈ মই প্ৰে কৰো যাতে সোনকালে কৰোণা মানে মহামাৰীটো আমাৰ মানে পৃথিৱীৰ পৰাই নোহোৱা হৈ যায় মানুহখিনি সুন্দৰকৈ আকৌ জীয়াবলৈ মানে এটা সুযোগ পায় কাৰণ এইটো সময়ত মানে ইমান এটা দুৰ্যোগ আমাৰ কাৰণে যথেষ্ট মানে আমনিদায়কো হৈ গৈছে বুলি ক'ব পাৰি মানে মানুহ আৰু আমনিদায়ক অকল নহয় মানে কি মানুহবোৰ ইমান ঢুকাই গৈছে মৰি গৈছে ইমান মানে
চবৰেতো এটা আশা লৈ পেলাই মানুহবোৰ আছিলে এতিয়া মানে বেয়া লাগে বহুত বেয়া লাগে ভগৱানে নকৰক আমাক এতিয়া সকলোৰে আশীৰ্বাদ আপোনালোকৰো আশীৰ্বাদৰ প্ৰয়োজন আমাক সকলোকে সুস্থ ৰাখক মানে ভালদৰে থাকিবলৈ আকৌ আগৰ জীৱনটো ঘূৰি আহক ন ঘূৰিব পাই বাহিৰলৈ ওলাব পাই বৰ ভাল লাগে ঠিক আছে আজি তুমি আহিলা মোৰ সেইকাৰণে বহুত ভাল লাগিলে নিজে ইমান ভাল লাগিছে সেইটোৱে বাই বাই মোৰ বহুতে মা বহি আছে মাও বহি আছে সেইফালে চাইডত একদম ভাজি কাচি আৰু লগতে লগতে আৰু এটা ক'বলৈ থাকিয়ে হ'ল আমাৰ মোৰ শাশু মায়েও চবে মোক মা বুলি কয় দেই মোৰ শাশু মা বুলি নকয় মই মা বুলিয়ে কওঁ বহুত ছাপোৰ্ট কৰে মায়েও মোক হেল্প কৰে দেই ছোৱালীৰ লগতে সেইকাৰণে মই বনাব পাৰিছো ব্লগখিনি আৰু মায়ে প্ৰত্যেকটো কথাতে হেল্প কৰে আৰু মোক কয় মানে মোক শাহু মা বুলি ক'লে বিশ্বাস নকৰে চবে নিজৰ মাক বুলি কয় চবে নিজৰ মাক বুলি কয় সেইটো ঘৰত তোমাৰ শাহু মানে কোনো বিশ্বাস নকৰে সেইটোৱে মাৰ চাপোৰ্ট দেখি ঠিক আছে